তো আমি নতুন ইউটিউব খোলাৰ কাৰণে প্ৰথমে প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যাই পেলাই এই ওপৰত এটা 3 ডট চিহ্ন আছে, তাতে মাৰিব লাগিব। তাতে মাৰিলে এনেকৈ আহি যাব। এনেকৈ আহিলে ইয়াতে চাব লাগিব আপোনাৰ জিমেইল একাউণ্টটো আছে না নাই। ইমেইল একাউণ্টটো তো ইমেইল একাউণ্টটো এনেকৈ ক্ৰিয়েট কৰি ল'ব। এইটো চাওক, মোৰ একাউণ্টটো ক্ৰিয়েট কৰা আছে এই যে। তো এইটো নাথাকিলে এনেকৈ ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট কৰাৰ পিছত আৰু নতুন কৰি যদি বনায় ইমেইল, তেনেহ'লে ইয়াতে মাৰি এই যে এড আনাদাৰ একাউণ্ট, ইয়াতে মাৰি বনাব পাৰে নতুন ইমেইল একাউণ্ট। তো যিয়ে নহওক, ইয়াৰ পৰা এইটো কৰি পেলাই তাৰপিছত বেগত যাই ইউটিউবত যাব। ইউটিউব অ'পেন কৰি ইউটিউবত যাব। ইউটিউবত যোৱাৰ পিছত নেটটো অলপ শ্ল' হৈ আছে তো। টো অ'পেন হোৱাৰ লগে লগে এনেকৈ আহি যাব। তো এনেকৈ অহাৰ পিছত আপোনাৰ ইয়াতে চাব, এই ওপৰত এটা ইয়াতে চিনটো চাব। এই ইয়াতে মই দেখাই দি আছোঁ, এইটো চিনটো চাব। এইটো তাতে এনেকৈ এটা ক্লিক কৰি দিব। এনেকৈ এটা ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাওক, ইয়াতে যে এটা চিন দেখা পাই আছে আপোনালোকে, এইটো চিন যে দেখা পাই আছে, এইটো চিনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে চাওক, এইটো প্লাছ বাটন দেখা যায় আছে। আপুনি যিটো ইমেইল আইডি নতুনকৈ খুলিল সেইটো আপোনাৰ ইয়াতে থাকিব। এই প্লাছ বাটনত মাৰিলে, এনেকৈ প্লাছ বাটনত মাৰিলে এনেকৈ আহি যাব নতুন ইমেইলটো। এনেকৈ অহাৰ পিছত তাৰপিছত তাতে এনেকৈ আহি যাব, নামটো এনেকৈ আহি যাব। ইয়াতে যেনেকৈ মন দিয়ে হেল্প লেখা উঠিছে, এনেকৈ আহি যাব। তেনেকৈ অহাৰ পিছত তাতে এনেকৈ টিক চিন দি দিব। সেইটো চিলেক্ট হৈ গ'ল। তো ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগে। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব।